এপিএছএলচি সভাত যে কাঠাৰে কাকোৱে বান্দৰৰ সৈতে তুলনা কৰা নাই সংবাদমেল জৰিয়তে স্পষ্টীকৰণ দলীয় নেতৃত্ববৰ্গৰ কাৰ্বি আংলং স্থায়িত্ব পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিৰ ভূমিকাক লৈ অসন্তুষ্ট চিংথং সমষ্টিৰ আছাম কিমি ৰাইজ নমস্কাৰ ষ্টুডিঅ'ত মই পৰগজ্যোতি শৰ্মা এতিয়া কৈছোঁ অসমীয়া প্ৰাইম টাইমৰ বিতং বাতৰিলৈ কাৰ্বি আংলঙৰ ৰাজনীতিত সম্প্ৰতি বান্দৰৰ পিতকক লৈ পৰিৱেশ উমান হৈ উঠা পৰিলক্ষিত হৈছে এপিএছএলচিৰ নেতৃত্বই ডিপিচিকে কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলৰ জৰিয়তে ব্যক্ত কৰে যে দলৰ অধ্যক্ষ জে কাঠাৰে কাকোৱে বান্দৰৰ লগত তুলনা কৰা নাছিল কাৰ্বি আংলং বিজেপি যুৱ মৰ্চা আৰু ৰাজ্যিক এছটি মৰ্চাই সংবাদমেল জৰিয়তে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচিত সদস্যসকলক বান্দৰ আখ্যা দিয়া বুলি ওলোৱা বিষয়টো প্ৰকৃততে সত্য নহয় অন্য প্ৰসংগতে এই ধৰণৰ মন্তব্য অধ্যক্ষগৰাকীয়ে কথাই কৈছিল কিন্তু বিজেপি ইয়াক লৈ ৰাইজক বিপদে পৰিচালিত কৰা সংবাদমেলত ব্যক্ত কৰে এপিএছএলচি নেতৃত্বই এপিএছএলচিয়ে মন্তব্য প্ৰকাশ কৰি কয় যে বিজেপি নেতৃত্বাধীন কাৰ্বি আংলং স্বায়ত্ত পৰিষদে এতিয়াও নতুন ভোটাৰ তালিকা প্ৰস্তুত কৰিব পৰা নাই তাৰ বাবে দলে অচিৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব সংবাদমেল মাধ্যমেৰেদি আমি জানিছোঁ যে বিজেপি এছটি মৰ্চা আৰু যুৱা মৰ্চাই আমাক ব্লেম কৰিছে জিআই কাঠাৰ ডাঙৰীয়াক ব্লেম কৰিছে যে এপিএছএলচি সভাপতি জিআই কাঠাৰ ডাঙৰীয়াই আমাৰ ইলেক্টেডসকলক CM ডাঙৰীয়াক বা MLA ডাঙৰীয়াক সকলক বান্দৰৰ লগত তুলনা কৰিছে বুলি কৈছে সেইকাৰণে প্ৰচেছন চলাইছে বা ইফেজি বাৰ্ণিং চলাইছে কিন্তু এইটো সঁচা কথা নহয় বান্দৰৰ লগত তুলনা কৰা নাই এটা মাত্ৰ ৰেফাৰেঞ্চহে লৈছে এইটো স্পষ্ট আপোনালোকে ভিডিঅ' ক্লিপত চাব পাৰে সেইকাৰণে আমি এইটো কণ্ডেম কৰিছোঁ বা এইটো ডাইভাৰ্জন টেকটিক যিটো বিজেপি চলাইছে আচল কথাটো আঁতৰাই পেলাই যি ডাইভাৰ্জন টেকটিক চলাইছে এইটো আমি কণ্ডেম কৰিছোঁ আৰু ইয়াৰ কাৰণে আমি 21 তাৰিখত আমি ধাৰণা প্ৰটেষ্ট ডেমনষ্ট্ৰেশ্যন আমি ইয়াত অৰ্গেনাইজ কৰিম 21 তাৰিখত 21 ফেব্ৰুৱাৰী 2022 চেমছন সিং টি পাৰ্ক ডিফুত আমি ধাৰণাটো আমি পাতিম ইয়াৰ এগেইনষ্টত সেইটো ধাৰণাত আৰু ইছ্যু আছে ছেপাৰেট ভোটাৰ লিষ্ট কাউন্সিলে বনাব পৰা নাই এইটো এটা ইছ্যু আৰু কণ্টেম্প অফ কোৰ্ট কাউন্সিলে যিটো কাম কৰিছে সেইটো এগেইনষ্টত আমি প্ৰতিবাদ কৰিম আৰু এটা কথা হৈছে এইটো আমাৰ জিআই কাঠাৰ ডাঙৰীয়াক ইলেক্টেড মানুহসকলক বান্দৰৰ লগত তুলনা কৰিছে বুলি ব্লেম কৰিছে সেইটো সঁচা কথা নহয় সেইকাৰণে আমি সেইটোৰ এগেইনষ্টত আমি প্ৰটেষ্ট ডেমনষ্ট্ৰেশ্যন আমি অৰ্গেনাইজ কৰিম এতিয়া বিজেপিয়ে এতিয়া ঘেৰাও কৰিব বুলি কৈছে এতিয়া আহক আমিতো ৱেলকাম কৰিছোঁ ঘেৰাও কৰক এপিএছএলচি অফিচত আমি আমাৰ কাবি পঢ়োৰেদি আমি আদৰণি জনাম আহক কিন্তু আমি কথা কৈছোঁ আপোনালোকে এছটি মৰ্চা বুলি যিটো নামকৰণ কৰিছে এছটি মৰ্চা মানে আপোনালোকৰ দায়িত্বটো কাৰ্বি আংলঙত যিবিলাক শ্বেডিউল ট্ৰাইব আছে এখেতক ছিকিউৰিটি দিব লাগে ছিকিউৰিটি যিটো দিব নোৱাৰে কিন্তু বেলেগ উল্টা কামহে কৰিছে কাউন্সিলৰ যিটো ভোটাৰ লিষ্টত ইলিগেল ইমিগ্ৰেণ্টছ নামটো কাটিব লাগে বুলিহে ক'ব লাগিছিলে কিন্তু এতিয়া বেলেগ এটা যিটো ডাইভাৰ্জন টেকটিক আছে সেইটোৱে চলাইছে সেইকাৰণে আমি কৈছোঁ আহক ঘেৰাও কৰক আৰু আমাৰ অফিচৰ ওচৰতে তাতে গ্লাছ কৰ্ণাৰৰ মানুহ আৰু তাতে ইলিগেল ইমিগ্ৰেণ্টছ কিছুমান আছে তাতে ঘৰ বাৰী তাতে বনাইছে এখেতসকলকতো ঘেৰাও কৰক কাৰণ তাতে ইলিগেলি মাটি কিনিছে বাকী তাতে ইলিগেলি ছেটেল কৰিছে এছটি মৰ্চা আৰু যুৱা মৰ্চাই তাতে ঘেৰাও কৰক প্ৰতিবাদ কৰক যদি আপোনালোকে এছটি মৰ্চা বুলি নিজকে ভাবে ষ্টেফান টেনৰ ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ চিংথং পৰিষদীয় সমষ্টিৰ ৰাইজে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে পৰিষদৰ কাৰ্যবাহী প্ৰদীপ ৰংপিৰ ভূমিকাক আছাম কিমি অঞ্চলৰ ৰাইজ দীৰ্ঘদিনীয়া দাবী আঁঠুৱা কৰি পেলাই থোৱাত কাৰ্যবাহী সদস্যগৰাকীৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰে আছাম কিমি ৰাইজে পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ উদ্যোগত পৰিৱৰ্তন হ'ব উন্নয়ন হ'ব আছাম কিমি অঞ্চলটো উন্নয়নৰ স্বাৰ্থত কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিক ভোট দি জয়যুক্ত কৰাৰ পিছতো কাৰ্যবাহী সদস্যগৰাকীয়ে আছাম কিমি ৰাইজৰ দীৰ্ঘদিনীয়া পথ নিৰ্মাণৰ দাবী আধৰুৱাকৈ পেলাই থোৱাত ক্ষোভিত হৈছে সহজ সৰল ৰাইজ
ঠিকনা সাহস পতান ধান দিয়াৰ দৰে উন্নয়ন দিয়াৰ নামত এটা মাত্ৰ জেচিবি নমাই পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিলেও প্ৰায় আৰম্ভণি পৰ্যায়তে পৰি আছে পথ নিৰ্মাণৰ কাম ইফালে পথ নিৰ্মাণৰ কামত বিভাগীয় ফালৰ পৰা পৰিদৰ্শন তথা পৰিচালনাৰ অভাৱ আনহাতে কাৰ্যবাহী সদস্যগৰাকীৰ এই ক্ষেত্ৰত নীৰৱ ভূমিকা এই লৈ কাৰ্যবাহী সদস্যগৰাকীৰ ওপৰত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ৰাইজে Kemangka hal ya desi hut peda itu doa nak pinai peda itu ay application tak kita dopik lo au fita pai dene ko pidone sita itu nonta la support na pekla hekela lapen non ko bang thulo congress sarkar dopik hutta na pitek the non bjp bang thulo bjp ta non na pitek thela ante la sadang pitek da pot si ko nani tumke ki pupe kalilo kaning je ke hang he kalilo kadi ni tumke la may meeting long ko da ma ke do an ni tumke application pun tumke pidon perlo chu ke dam tang hadak mondilia dong thadi ni tum pilo muyong ni tum pilo hadak ta tum isia application pidon lo hadak ta to war fan farman tum pidon lo hadak ta nang pidon mena ni to fan anta nang pi fan ave cái than cho bạn cái đẹp ili tôm trên thong ha bar mate nili cái ene là punang cái rồi chỉ đẹp bắt tikin đó cái bạn là số nang puri đồn triệt lo nang li tôm nang hang lo hóc lo nili cái nang đồn tháp lo nang đồn lo là pen nili hiện là bạn cái tuom gì bạn cái ili tôm trên thong ha bar ang bong là bạn cái ili tôm của bạn mà towar misen cái bạn pia bạn là pen school misen của bạn si li tôm phan cái bạn pia bạn mà ili tôm cái là phan si li tôm cái vót binang po si nili hiện pen cái kaning ji ke ning ji det lo la son si nak than o thek thelo lita police ke lo ta claim don roi pu ta kalidat ne lige rong so po sata ayak tum than lo GCB wan lo fre rong pike balam he se GCB wan lo don ali nang atia lo ta ho pu sta litum ro so mata na paru je ali nang tia lo la helo an la se ningkan ko ini tum ro so ben penaan bhut pidun pen phai lo sata election nikan se alita tayar chat mate dolong sta hang don sta tayar je nang pun chat son lo la se ni tum ke rong asor ma ko pya pot ma sampai mar ta bang paselur su jo lo anang litum la bangso to warnang ki hut ki cheng nang litum khobor long don de kadi long don de ni tum ke ni lige ani bang ta kam khle botala li dar samar tum ke khobor long yi ta rong nang than the ke নিউজ টেক্স ৰিপৰ্ট কাপ নিউজ ডেৰ বছৰীয়া কন্যা সন্তানৰ মাতৃ জেছমিন ইংটিপি হঠাৎ ঘৰৰ পৰা নিৰুদ্দেশ হোৱা আজি 4 দিনেই হ'ল বহু বিচাৰ খোচাৰ কৰি কোনো সংসূত্ৰ উলিয়াব পৰা নাই জেছমিনৰ স্বামী তথা পৰিয়ালবৰ্গই মাতৃৰ অনুপস্থিতিত কান্দি কান্দি লেবেজান হৈছে একমাত্ৰ কন্যা সন্তানটি জানিব পৰা মতে যোৱা 15 ফেব্ৰুৱাৰীত দহমুখা বেংকত নিজৰ মাতৃক লগ ধৰি কিছু টকা লোৱাৰ উদ্দেশ্যে ঘৰত সাহস কৰি ঘৰৰ পৰা ওলাই যায় ফলনি পৰিকটি সমষ্টিৰ বিশ্বনাথ পথাৰ কানিয়া তেৰাং গাঁৱৰ নিবাসী তথা পিতৃ পুৰা তেৰাং আৰু মাতৃ কাই হাছিবি পুত্ৰ জিতিন তেৰাঙে পত্নী জেছমিনৰ কন্যা সন্তানসহ ঘৰত থৈ গৈছিল দিনপৰত উপাৰ্জনৰ বাবে কিন্তু স্বামী জিতিনৰ অনুপস্থিতিত জেছমিনৰ এইদৰে নিৰুদ্দেশৰ ঘটনাত ভাঙি পৰিছে পৰিয়ালৰ লোক জেছমিনৰ শাহুৱে 1.5 বছৰীয়া অসহায় নাতি ছোৱালীজনী এৰিবলৈ চাই নিৰুদ্দিষ্ট জেছমিনে যদি স্বইচ্ছাই ঘৰৰ পৰা ওলাই গৈছিল সিয়ে ঘৰলৈ ঘূৰি আহিব লাগে বুলি অনুৰোধ জনায় Gitu deh, cuma ada pen, kasih nohok yang dah sudah, nang palibeg nang ko, nang chilibeg nang ko, asal sepi, gitu ada di tapi ngon ini dulu, anta halasan kita mjui ahar bangke. Usul nak endel tha ni pai long ni paisa chu endel lang ta muka mo anta ni pai paisa chu lai hi ni paisa chu endel lai la tu apai bang than kang lo itim ke no bajia por ki bang hi sen ke ni bang ke 10 bajia por bang ta chok bo pai asi ke alang li bang la ni mun pi bang tu lon ke ni ke ha dong muka ni pai long paisa chu endel hi mas lasi usul nang khang on thani ake a usul bang hadi atap lang
haba non a usu pinso usu pen jui dam lo ha a phi la he man ke ni lo usu ko na lo ni pu ho dai du an pa chu kang po pu lo ti dam pu lo chu ma ha ta dam lo ke ma pa chu kang lo ke lang ching chi lo an ka chi pang e po no dam lo Limen ke jiten tera. Nang li rong men ke Romen ke kania tera. kuna lo la ki puri ke ho constituency ke Constituency ke foloni. nang li ku pia ki sung lo ni non ba ke Non ni ligi so. Nili hemaso. Ini penan thomlo. Si sota kachiru kan on kachiru bomlang basi. Non nili tuning di bangke. Nahok le dustami hem ki wangi fansi kachiru dilo. nang li chora men e pilo ne amen Nili chora men ki Jasmine ikiti. Tokuka Prastanta Piripot, Radios. সময় শেষ বাণিজ্যিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি আংলং জিলা সাধাৰণ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দল তৎপৰ হৈ উঠা সমান্তৰালকৈ পশ্চিম কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগতো নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা বৃদ্ধি দেখা গৈছে। কাৰ্বি পৰিষদীয় নিৰ্বাচনক লৈ প্ৰশাসন ফালৰ পৰা নিৰ্বাচন সম্বন্ধীয় কেতবোৰ যাৱতীয় নীতি নিৰ্দেশনাৰ বিষয়সমূহ আলাপ আলোচনাৰ বাবে জিলা উপায়ুক্তৰ আলোচনাৰ কক্ষত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় শনিবাৰে। জিলা উপায়ুক্ত কৃষ্ণ বৰুৱাৰ আহ্বান তথা অধ্যক্ষতাত পশ্চিম কাৰ্বি আংলঙৰ ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে বহা এই আলোচনাত নিৰ্বাচন আয়োগে বান্ধি দিয়া নীতি নিৰ্দেশনাৰ সম্বন্ধে ব্যক্ত কৰে। আনফালে ৰাজনৈতিক দলৰ নেতাবৰ্গ পাৰ্বত্য জিলাখনৰ ৬ষ্ঠ অনুসূচীৰ সংবিধান মতে নিৰ্বাচন পৰিচালনা কৰাৰ বাবে অনুৰোধ জনায় উপায়ুক্তগৰাকী। ইপিনে সভাখনৰ অন্তত APSLCৰ নেতা জন ইংটি কাঠাৰে উপস্থিত সাংবাদিকৰে নিৰ্বাচন সম্বন্ধত মত বিনিময় কৰে। কাৰ্বি সাহিত্য পৰিষদে নিৰ্বাচন তালিকা সম্বন্ধীয় খচৰা তৈয়াৰৰ বাবে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো এতিয়াও পৰিষদে খচৰা ফাইনেল নকৰাৰ সন্দৰ্ভত দুখ প্ৰকাশ কৰে APSLCৰ নেতাগৰাকীয়ে। Pinidak DC office along isi a meeting below DCC a meeting kapedu a meeting kapedu athe ke hala state election commission pen order wanglo electoral roll selam nangji pula lopen election pedo nangji pula nitum election pedo nang ni pule upuali aru electoral roll selam nang ni pule putakali seta 6 schedule along ki puatengke 6 schedule ke constitution lo Lapen Constitution Article 243M along kipu ke State Election Commission ke dak ajak kong ave alangli voter list ka silam ye ta ajak kong ave election pe doi ta ajak kong ave la chinisi angding pihini angding so troxy 6 schedule long ke to hala so teng pen nil yutum PIL case pilo 2017 aningkan PIL number 9 2017 Lapen High Court akehai atum Judge atum Chief Justice atum alang litum order da pilo 2018 eninkan aru chiklo krener kep arni order pilo je Autonomous Council si Karbi Anglong Autonomous Council si amethang a rule election ka pedo aphan voter list ka selam phan a rule chi selam nangjipul amad non anda selam lede lage constitution kapi phuk lo lapen ke high court order ka contempt lo lake ka hijim lo lapo high court order lake hinopik lo la sinitum angbong pen contempt case ta selam lo lapen non ni tum high court long case ta ko pitu ad lo a number ko an poha number 16 2022 na tum high court order ra pi ad lo je election ke la angding pihini angding so troxy clause B ateng pen
see 1951 aningkan governor kaselam rule ateng pen si election pedonangi News Text Report God News নমাটি পৰিষদীয় সমষ্টিৰ টেনগাঁৱত কাৰ্বি কৃষক সন্থাৰ সৌজন্যত কৃষক ৰাইজৰ মাজত সজাগতা সভাৰ মাজতে অৰ্থনৈতিক স্বাৱলম্বনৰ বাবে সহায়ক হোৱাকৈ দুখীয়া কৃষক ৰাইজৰ মাজত ছাগলী বিতৰণ কৰে কৃষক সন্থাৰ নেতৃত্বই শনিবাৰে কাৰ্বি কৃষক সন্থাৰ সৌজন্য তথা SDVৰ সহযোগত টেনগাঁৱত অনুষ্ঠিত এই সভাৰ জৰিয়তে সন্থাৰ নেতৃত্বৰ লগতে পশুপালন বিভাগৰ বিষয়াই ৰাইজক পশুপালনৰ সংক্ৰান্তৰ সজাগতা প্ৰদান কৰে অন্যান্য পোহনীয়া জন্তুৰ দৰে ছাগলী পালনেও এক ব্যৱসায়িক দৃষ্টিৰে গ্ৰহণ কৰিলে উপাৰ্জনৰ পথ সুগম হ'ব পাৰে এইদৰে বিভিন্ন বক্তা তথা সমল ব্যক্তিয়ে সভা উপস্থিত তথা কৃষক ৰাইজৰ মাজত বক্তব্য দাঙি ধৰে সভাত KFA কেন্দ্ৰীয় কমিটিৰ সভাপতি টিংকু ইংটি আৰু সম্পাদক চৰণ সিং ৰংপি পশু চিকিৎসক ডক্টৰ লংচং ইংটি প্ৰমুখ KFAৰ সভাঘাট টেকে লাংচুন শাখাৰ বিষয়ববীয়াসকল উপস্থিত থাকে ডকমুকাৰ পৰা ৰুস্তম টকীৰ ৰিপৰ্ট God News আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ